ফাৰ্ষ্ট ব্লগ এই ব্লগটো মাত্ৰ মই মোৰ নিজৰ পৰিচয়টো কৰাবৰ কাৰণে বনালোঁ। মোৰ ঘৰ শিৱসাগৰ জিলাৰ আকুমনাকটানি গাঁৱত আৰু আগৰ পিছত মই কোনো এনেকুৱা ভিডিঅ' আপলোড দিয়া নাছিলোঁ, সেইটো ফাৰ্ষ্ট আপলোড দিবৰ কাৰণে বনাইছোঁ। আপোনালোকে যদি অকণমান সহায় কৰে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এতিয়া ভিডিঅ' বনাবলৈ অকণমান সাহস পাম। আপোনালোকৰ অকণমান মৰম পালে আৰু ভিডিঅ' বনাই ভাল লাগিব আৰু কিবা ভুল হ'ব পাৰে, ভুলখিনি আপোনালোকে অকণমান ক্ষমা কৰিব, শুধৰাই দিবলৈ চেষ্টা কৰিব। তলত কমেণ্টত কমেণ্ট কৰিব কি ভুল হৈছে। তাৰপিছতে আৰু মই মোৰ মোবাইলটোতে মানে ভিডিঅ' বনাইছোঁ, তেনেকুৱা কোনো ষ্টিক চেল্ফি ষ্টিক বা মাইক্ৰফোন তেনেকুৱা ব্যৱহাৰ কৰা নাই। চাউণ্ড কোৱালিটিটো ইমান ভাল নহ'ব পাৰে আৰু কেমেৰা কোৱালিটিটো ইমান ভাল নহয়। মোবাইলটো অকণমান কম দামী মোবাইলতে বনাইছোঁ আৰু ঘৰৰ পৰা অকণমান আঁতৰি আহি পেলাই ভিডিঅ' বনাইছোঁ। ঘৰৰ ওচৰত মানে কি হয়, ভিডিঅ' বনাই থাকোঁতে কোনোবাই দেখিলে অকণমান নিজকে লাজ লাজ অনুভৱ হয়। প্ৰথম ভিডিঅ' বনাইছিলোঁ, সেইকাৰণে অকণমান আঁতৰি আহি পেলাই ভিডিঅ' বনাইছোঁ। অকণমান বতাহ মাৰি আছে, বতাহৰ কাৰণে অকণমান চাউণ্ড কোৱালিটিটো অকণমান হেৰি হৈছে। গতিকেলৈ মোৰ চেনেলটোৰ নাম ৰাখিছোঁ গাঁৱলীয়া ল'ৰা। মই গাঁৱৰ পৰিৱেশত মই ডাঙৰ হৈছোঁ, গাঁৱত যিবিলাক দেখি আহিছোঁ সেইবিলাককে মই ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু যদি আপোনালোকে চাই ভাল পায়, অকণমান কিবাকিবি কৰি অকণমান লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন তেতিয়া মোৰ ভিডিঅ' বনাই যাবলৈ সুবিধা হ'ব। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই, মাত্ৰ মই চিনাকি কৰিবৰ কাৰণেই বনালোঁ। গতিকেলৈ ঠিক আছে।